Good morning everyone. আজি মই তোমালোকৰ বাবে ক্লাস 9ৰ বিহাব ইংৰাজী কিতাপখনৰ পৰা এখন কবিতাৰ কোৱেশ্যনৰ আনসাৰ সমূহ পঢ়াই দিছো। কবিতাখন হল দি লেগ আইলছ অফ ইনিছপ্ৰি। এইখন কবিতাৰ টেক্সচুৱেল কোৱেশ্যন আনসাৰ আৰু লগতে কিছুমান মোষ্ট ইম্পৰ্টেন্ট এডিশনাল কোৱেশ্যনৰ আনসাৰ পঢ়াই দিছো। তোমালোকে মনোযোগেৰে শুনিবা। কোৱেশ্যনৰ আনসাৰ সমূহ মই অসমীয়াত ট্ৰান্সলেট কৰিছো, লগতে যিমানবোৰ ডিফিকাল্ট ওয়াৰ্ড আছে সেইবোৰৰ মিনিংও মই অসমীয়াত ট্ৰান্সলেট কৰি দিছো যাতে তোমালোকে ভালদৰে বুজিব পাৰা। আৰু লগতে মই তোমালোকক জনাই দিও এইখন কবিতাৰ ভিডিও মই অলৰেডি বনাই দিছো। যদি তোমালোকে এতিয়ালৈকে চোৱা নাই তেনেহলে এইখন ভিডিও ডেসক্ৰিপচনত মই কবিতাখনৰ লিংক দি দিম, তোমালোকে তাত যাইও চাব পাৰিবা। আৰু কবিতাখনৰ কোৱেশ্যনৰ আনসাৰ সমূহ চোৱাৰ পিছত যদি তোমালোকে উপকৃত হোৱা বুলি ভাবা তেনেহলে লাইক, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই। তেনেহলে লেট নকৰাকৈ মই এতিয়া কোৱেশ্যনৰ আনসাৰ লৈ আগুৱাই গৈছো, তোমালোকে জাস্ট কনসেন্ট্ৰেট কৰিবা। ওকে, This is the first question. What kind of place is Innisfree? Innisfree মানে তোমালোকে হয়তো নিশ্চয় জানা যে Innisfree হল কবিয়ে কল্পনা কৰি লোৱা এখন প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ এখন ঠাই। তো কোৱেশ্যনৰ মিনিংখিনি হল যে Innisfree কেনেকুৱা ধৰণৰ প্লেস বা ঠাই। আনসাৰটো হল Innisfree is a natural and peaceful islet imagined by the poet. Imagine শব্দটোৰ অৰ্থ হৈছে কল্পনা কৰি লোৱা, and islet means এখন সৰু দ্বীপ, that means small island. তো ইয়াত আমি কি বুজা পালো যে Innisfree is a natural. Innisfree হল এখন natural means প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ, and peaceful, that means শান্তিৰে পৰিপূৰ্ণ। অৰ্থাৎ Innisfree হল এখন প্ৰাকৃতিক দৃশ্যৰে আৰু শান্তিৰে পৰিপূৰ্ণ এখন সৰু দ্বীপ যিখন কবিয়ে কল্পনা কৰি লৈছিল। অৰ্থাৎ কবিয়ে কল্পনা কৰি লোৱা এখন প্ৰাকৃতিক আৰু শান্তিৰে পৰিপূৰ্ণ এখন সৰু দ্বীপ, সেইখনে হল Innisfree। Think about or কেইটামান ফ্ৰেজ দিয়া আছে। মই প্ৰথম ফ্ৰেজ লৈ আগুৱাই গৈছো। ইয়াত লিখা আছে the three things the poet wants to do when he goes back there. That means যেতিয়া কবিয়ে তাত উভতি আহিব, তাত আহি পেলাই তিনিটা কাৰ্য কৰিব, সেইকেইটা কি কি। এতিয়া মই আনসাৰ লৈ আগুৱাই গৈছো। ইয়াত লিখা আছে The three things the poet wants to do when he goes back are. That means যেতিয়া কবিয়ে তাত উভতি আহিব, অহাৰ পিছত কৰণীয় কাৰ্য তিনিটা হল। প্ৰথমটো হল the poet wants to build a small cabin made of clay and wattles. Wattle শব্দটোৰ অৰ্থ হৈছে হোমি বৃক্ষ, clay শব্দটোৰ অৰ্থ হৈছে চীনামাটি, and cabin means small room. তো ইয়াত আমি কি বুজা পালো যে কবিয়ে যেতিয়া Innisfree লৈ উভতি আহিব তেতিয়া তেখেতে প্ৰথমত এটা সৰু ৰুম সজাব যিটো ক্লে আৰু ৱাটলছৰে নিৰ্মিত হ'ব। তাৰ পিছত ইয়াত দিয়া আছে He wants to plant 9 rows of beans there. Bean শব্দটোৰ অৰ্থ হৈছে লেচেৰা, and row means শাৰী। তো ইয়াত আমি কি বুজা পালো যে কবিয়ে তাত 9 শাৰী বিন ৰুব, অৰ্থাৎ লেচেৰা ৰুব। and 3 নম্বৰত দিয়া আছে He wants to have a beehive there for honey. honey শব্দটোৰ অৰ্থ হৈছে মৌ। তো ইয়াত আমি কি বুজা পালো যে কবিয়ে তাত এনেকুৱা এটা পৰিবেশৰ সৃষ্টি কৰিব যত নেকি মৌমাখিয়ে আহি মৌচাক সাজিব আৰু সেই মৌচাকৰ পৰা কবিয়ে মৌখিনি উপভোগ কৰিব। তো এই তিনিটা কাৰ্য কবিয়ে Innisfree অহাৰ পিছত কৰিব বুলি থিৰাং কৰিছিল। Phrase number 2, what he hears and sees there and its effect on him. Effect শব্দটোৰ অৰ্থ হৈছে প্ৰভাৱ। তো ইয়াত আমি কি বুজা পালো যে কবিয়ে Innisfree কি দেখা পায় আৰু কি শুনা পায় আৰু সেইবোৰৰ প্ৰভাৱ তেখেতৰ ওপৰত কেনেকুৱা। তো এইখিনিৰ আনসাৰ হল he hears and sees the natural sights and sounds of Innisfree which bring peace and make him happy. That means কবিয়ে Innisfree প্ৰাকৃতিক দৃশ্যবোৰ দেখা পায় আৰু Innisfree থকা প্ৰাকৃতিক শব্দবোৰ শুনা পায় যিবোৰে তেখেতৰ মনত শান্তি কঢ়িয়াই আনে আৰু তেখেতক আনন্দিত কৰি তোলে। Phrase number 3, what he hears in his heart's core even he is far away from Innisfree. That means ইয়াত কোৱা হৈছে যদিও কবিয়ে Innisfree পৰা আঁতৰত থাকে বা আঁতৰলৈ যায় তথাপিও তেখেতে নিজৰ মনৰ গভীৰতাত কি শব্দ শুনা পাব। আনসাৰটো হল He hears in his heart's core the lake water lapping with low sounds by the shore even he is far away from Innisfree. তো ইয়াত কোৱা হৈছে যে যদিও কবিয়ে Innisfree পৰা আঁতৰত যায় বা আঁতৰত থাকে তথাপিও তেখেতে সাগৰৰ পানীৰ ঢৌবোৰ আহি যেতিয়া সাগৰৰ উপকূলত খুন্দা খাব আৰু তাৰ ফলত যিখিনি শব্দৰ সৃষ্টি হ'ব সেইখিনিয়ে কবিয়ে তেখেতৰ মনৰ গভীৰতাত শুনা পাব বুলি আমালোকক জনাইছে। Question number 2, by now you may have concluded that Innisfree is a simple natural place full of beauty and peace. How does the poet contrast it with where he now stands?
কন্ট্ৰাষ্ট শব্দটোৰ অৰ্থ হৈছে বৈষম্য বা পৃথক তো ইয়াত কোৱা হৈছে যে হয়তো তোমালোকে বুজিব পাৰিছা যে ইনিছফ্ৰী হল এখন সিম্পল ন্যাচাৰাল প্লেস ফুল অফ বিউটি এণ্ড পিস গতিকে এতিয়া আমালোকক প্ৰশ্ন কৰিছে যে হাউ ডাজ দি পয়েট কন্ট্ৰাষ্ট ইট দ্যাট মিন্স ইনিছফ্ৰীৰ লগত কবিয়ে কেনেকৈ কবিয়ে এতিয়া য'ত আছে সেইখিনি ঠাইৰ কন্ট্ৰাষ্ট কৰিছে দ্যাট মিন্স পৃথক কৰিছে বা বৈষম্য ভাৱখিনি আমালোকক দেখুৱাইছে এতিয়া মই আনসাৰলৈ আগুৱাই গৈছো Answer to whole, Innisfree is a natural and peaceful place imagined by the poet. That means Innisfree hall কবিয়ে কল্পনা কৰি লোৱা এখন প্ৰাকৃতিক আৰু শান্তিপূৰ্ণ ঠাই but the poet stands on the roadway now. That means কবিয়ে কিন্তু এতিয়া ৰাস্তাত থিয় দি আছে. That means he is away from Innisfree অৰ্থাৎ তেখেতে এতিয়া Innisfreeত নাই. The place is so noisy and artificial while Innisfree is full of life. Artificial means কৃত্ৰিম and noisy means কোলাহলৰে পৰিপূৰ্ণ তো ইয়াত কোৱা হৈছে the place কোনখন প্লেসৰ কথা কোৱা হৈছে road away প্লেসখনৰ কথা কোৱা হৈছে that means কবি যিহেতু এতিয়ালৈকে Innisfreeলৈ অহা নাই তেখেতে Innisfreeৰ পৰা আঁতৰত আছে ৰাস্তাত আছে সেইখন ঠাইৰ কথা এনেকৈ কৈছে যে the place is noisy that means ঠাইখন খুবে কোলাহল পৰিপূৰ্ণ and artificial that means কৃত্ৰিম while যত নেকি Innisfree is full of life আৰু Innisfree হল full of life that means প্ৰাকৃতিক দৃশ্য বা প্ৰাকৃতিক শান্তিৰে পৰিপূৰ্ণ এখন ঠাই Question number 3 Do you think Innisfree is only a place or a state of mind তো ইয়াত কৈছে যে তোমালোকে ভাবা নেকি যে Innisfree কেৱল এখন ঠাই নে a state of mind অৰ্থাৎ কবিয়ে চিন্তা কৰি লোৱা বা কল্পনা কৰি লোৱা এখন ঠাই তাৰ পিছত কোৱেশ্চন কৰিছে এটা Does the poet actually miss the place of his boyhood days actually শব্দটোৰ অৰ্থ হৈছে প্ৰকৃততে বা আসলতে তো ইয়াত প্ৰশ্ন কৰিছে যে কবিয়ে তেখেতৰ বয়হুড অৰ্থাৎ লৰালি কালৰ সময়ছোৱা যত অতিবাহিত কৰিছিল সেই ঠাইবোৰকে কবিয়ে আসলতে মিস কৰে নেকি তো এইখিনি হল কোৱেশ্চন এতিয়া মই আনসাৰলৈ আগুৱাই গৈছো আনসাৰটো হল There is actually no place called Innisfree. আসলতে Innisfree নামৰ কোনো ঠাইয়ে নাই. The poet imagines a place of his boyhood days which is similar to Innisfree. Similar শব্দটোৰ অৰ্থ হৈছে সাদৃশ. তো ইয়াত আমি কি বুজা পালো যে কবিয়ে তেখেতৰ বয়হুড ডেছৰ যিমানবোৰ ঠাই আছিল সেই ঠাইবোৰকে Innisfreeৰ লগত তুলনা কৰিছে Innisfree সাদৃশ কৰিছে সো Innisfree is a state of mind গতিকে এইখিনিয়ে ক'ব পাৰি যে Innisfree হল কবিয়ে কল্পনা কৰি লোৱা এখন ঠাইহে মাত্ৰ তাৰ পিছৰ কোৱেশ্চন আনসাৰটো হল Yes, the poet actually misses the place of his boyhood days. যে হয় কবিয়ে তেখেতৰ লৰালি কালত যিমানবোৰ ঠাইত ভ্ৰমণ কৰিছিল সেইবোৰ ঠাই মিস কৰে বুলি ইয়াত কোৱা হৈছে এতিয়া মই কোৱেশ্চন নম্বৰ 2 1 লৈ আগুৱাই গৈছো ইয়াত লিখা আছে be loud glad means কি এইখিনি আমালোকক সুধিছে আনসাৰটো হল the be loud glad is an open space where the humming sound of bees can be heard তো ইয়াৰ অৰ্থখিনি হল যে be loud glad হল এখন open space that means খোলা ঠাই যত নেকি মৌমাখিৰ হিউমিং শব্দখিনি শুনিব পৰা যায় Question number 2 Evenings full of linnets wings Linnet hall a bit small musical bird and wings means চৰাই ডেউকা তো লাইনটোৰ মিনিংখিনি আমালোকক সুধিছে তো আনসাৰখিনি হল The evenings of Innisfree is full of musical sound created by the wings of linnet birds that means Innisfreeৰ ইভিনিংৰ সময়ছোৱা লিনেট চৰাইৰ ডেউকাৰ মিউজিকেল শব্দৰে পৰিপূৰ্ণ হৈ পৰে মই এতিয়া নেক্সট নাম্বাৰলৈ আগুৱাই গৈছো ইয়াত লিখা আছে লেক ৱাটাৰ লেপিং উইথ লো সাউন্ডস লেক শব্দটোৰ অৰ্থ হৈছে হ্ৰদ তো এইটো লাইনৰ মিনিংখিনি আমালোকক সুধিছে মই এতিয়া আনসাৰলৈ আগুৱাই গৈছো ইয়াত লিখা আছে The poet hears the lapping sound of the waves by the shore of the lake of Innisfree. That means Innisfree যেটো হ্ৰদ আছে হ্ৰদৰ পানীৰ ঢৌবোৰ যেতিয়া হ্ৰদৰ কাষত আহি খুন্দা খায় আৰু খুন্দা খোৱাৰ ফলত যিখিনি শব্দ হয় সেই শব্দখিনি কবিয়ে শুনা পায় বুলি আমাক ইয়াত জনাইছে ওকে তো ডিয়াৰ ষ্টুডেন্ট মই এতিয়া কেইটামান এডিশনাল কোৱেশ্চনৰ আনসাৰ তোমালোকক পঢ়াই দিছো তোমালোকে মনোযোগেৰে শুনিবা প্ৰথম কোৱেশ্চনটো হল what do the lines Peace comes dropping slow that means এইটো হল কবিতাৰ লাইন এই লাইনটো আমালোকক ইয়াত তুলি দিছে তাৰ পিছত তলত প্ৰশ্ন কৰিছে এনেকৈ dropping from the vales of the morning to where the cricket sing means that means ওপৰত দিয়া লাইনটোৰ অৰ্থখিনি কি আমালোকক সুধিছে
তো কুৱেশ্যনৰ আনসাৰখিনি মই এতিয়া পঢ়ি দিছোঁ দি কোটেড লাইনছ মিনছ ডেট পিচ কাম স্ল'লি ইন স্পিড ডেট মিনছ ওপৰত উল্লেখিত লাইনটো আমালোকক এইখিনিয়ে বুজাই দিয়ে যে ইন স্পিড যিখিনি শান্তি আছে সেইখিনি লাহে লাহে আহি থাকে It comes from early morning till night. That means in speed থকা শান্তিখিনি early morning পৰা ৰাতিলৈকে লাহে লাহে আহিয়ে থাকে তাৰ পিছত লিখা আছে to where the cricket sings indicates indicate শব্দটোৰ অৰ্থ হৈছে নিৰ্দেশ দিয়া তো ইয়াত কোৱা আছে to where the cricket sings এই লাইনটো আমালোকক এইখিনিয়ে বুজাই দিয়ে যে the night time when the cricket sings cricket হল এবিধ পৰুৱা তো ইয়াত কোৱা আছে এই লাইনটোৱে আমালোকক ৰাতিৰ সময়ছোৱা বুজাই দিয়ে যিখিনি সময়ত ক্ৰিকেট নামৰ পৰুৱাটোৱে গান গায় Next question where will the poet go and why কবিয়ে কলৈ যাব আৰু কিয় যাব আনসাৰটো হল the poet will go to Innisfree to get peace of mind that means কবিয়ে Innisfree লৈ যাব কিয় যাব কবিয়ে তাত যাই পেলাই মনত শান্তি পাব সেই কাৰণেহে কবি Innisfree লৈ যাব বিচাৰিছে মই এতিয়া পিছৰ কোৱেশ্যনলৈ আগুৱাই গৈছো ইয়াত লিখা আছে the plans to go to Innisfree that means কবিয়ে Innisfree লৈ যাবলৈ বিচাৰে তাৰ পিছত লিখা আছে where is he now তেখেত এতিয়া ক'ত আছে that means কবিয়ে Innisfree লৈ যাব বিচাৰে কিন্তু কবি এতিয়া ক'ত আছে এইখিনি আমালোকক সুধিছে তো আনসাৰটো হল the poet is now on the roadway or on the gray pavements that means কবিয়ে এতিয়া Innisfree নাই কবিয়ে ক'ত আছে কবি এতিয়া roadway that means ৰাস্তাত আছে কোনটো ৰাস্তাত Innisfree লৈ যোৱা ৰাস্তাত অৰ্থাৎ the gray pavements pavement শব্দটোৰ অৰ্থ হৈছে ফুটপাথ তো এইখিনিতে আমি বুজা পালো যে কবিয়ে ৰাস্তাত আছে Innisfree নাই তো মই এতিয়া পিছৰ কোৱেশ্যনলৈ আগুৱাই গৈছো ইয়াত লিখা আছে how will be the midnight in Innisfree midnight means মাছ নিশা তো ইয়াত কোৱা আছে যে Innisfree মাছ নিশা কেনেকুৱা হ'ব আনসাৰটো হল the midnight in Innisfree will be all glimmer glimmer শব্দটোৰ অৰ্থ হৈছে জিলিকনি তো ইয়াত কোৱা আছে যে Innisfree মাছ নিশাখিনি জিলিকি থাকিব মই এতিয়া পিছৰ কোৱেশ্যনলৈ আগুৱাই গৈছো ইয়াত লিখা আছে how will the evening be in Innisfree that means Innisfree ইভিনিংৰ সময়ছোৱা কেনেকুৱা হ'ব আনসাৰটো হল the evening in Innisfree will be full of sound of the linnet's wings that means Innisfree ইভিনিংৰ সময়ছোৱা লিনেট চৰাইৰ ডেউকাৰ শব্দৰে পৰিপূৰ্ণ হৈ পৰিব মই এতিয়া লাষ্ট কোৱেশ্যনলৈ আগুৱাই গৈছো ইয়াত লিখা আছে where does the poet hear the sound of water lapping that means sound of water lapping শব্দখিনি কবিয়ে ক'ত শুনা পায় আনসাৰটো হল the poet hears the sound of water lapping in his deep heart's core that means কবিয়ে এই শব্দখিনি তেখেতৰ মনৰ বা অন্তৰৰ গভীৰতাত শুনা পায় তো ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যনৰ আনসাৰসমূহ ইয়াতে সমাপ্ত হ'ল কুৱেশ্যনৰ আনসাৰৰ PDF ফাইলসমূহ মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তোমালোকে তাত যাই ডাউনলোড কৰি ল'ব পাৰিবা ওকে তো ডিয়াৰ ষ্টুডেণ্টছ কুৱেশ্যনৰ আনসাৰসমূহ ইয়াতে সমাপ্ত হ'ল মই আশা ৰাখিম তোমালোকে মনোযোগেৰে শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকে বুজিব পাৰা তেনেহলে ভিডিঅটো তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ হেভ আ গুড ডে থ্যাংক ইউ